আজিৰ বিষয় মই এজন ছাত্ৰ হিচাপে ভৱিষ্যতৰ শিক্ষা ব্যৱস্থাটো অথবা আমাৰ শিক্ষা ব্যৱস্থাত কেনেকুৱা পৰিৱৰ্তন হোৱাটো বিচাৰোঁ। লগতে মই ভাবোঁ এইটো বিষয়ত আমি সকলো ছাত্ৰ ছাত্ৰীয়ে ভাবিব লাগে। নহ'লে আমি যি পাইছোঁ পিছৰ প্ৰজন্ময়ো একেই পাব। আৰু ছাত্ৰ ছাত্ৰী হৈ থকা অৱস্থাতে আমি বৰকৈ অনুভৱ কৰোঁ শিক্ষা ব্যৱস্থাৰ অভাৱবোৰ। পিছত শিক্ষা ব্যৱস্থাৰ পৰা ফালৰি কাটিলে আমি আৰু গা এৰি দিওঁ। সেয়েহে মই অনুভৱ কৰোঁ এই বিষয়ত ছাত্ৰ ছাত্ৰীয়েই সঠিক অনুভৱ জনাব পাৰিব আৰু ছাত্ৰ ছাত্ৰীৰে সকলোতকৈ বেছি প্ৰয়োজনীয়তাও আছে। তেনেহ'লে নমস্কাৰ, ভিডিঅ'টিলৈ সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমে এটা উদাহৰণ লওঁ। কমাৰে লোক গঢ় দিব পাৰে, কিন্তু জানো মাটিক পাত্ৰৰ ৰূপ দিব পাৰিব? আৰু মাটিক ৰূপ দি পাত্ৰ বনোৱা কুমাৰজনে সোণক অলংকাৰৰ ৰূপ দিব পাৰিব? তেনেহ'লে নিৰ্দিষ্ট কেইজনমান শিক্ষকে এটা পদ্ধতিৰে কেনেকৈ সমগ্ৰ ছাত্ৰ ছাত্ৰীক বিভিন্ন ৰূপ দিব পাৰে, নহয়নে? মহান বিজ্ঞানী আইনষ্টাইনৰ ভাষাত মাছক যদিহে গছ বগোৱা পৰীক্ষাত অৱতীৰ্ণ কৰা হয় তেন্তে সি সদায় অনুতীৰ্ণই হ'ব আৰু আজীৱন মূৰ্খ বুলি চিহ্নিত হ'ব। কিন্তু আচল কথাটো হ'ল সকলোৱে নিজৰ নিজৰ ক্ষেত্ৰত প্ৰতিভাশীল, কিন্তু যদিহে একেটা প্ৰতিযোগিতাৰ দ্বাৰা সকলোকে পৰীক্ষা কৰা হয় তেন্তে ছাত্ৰ ছাত্ৰীৰ আচল প্ৰতিভাৰ পৰিচয় পোৱা নাযাব আৰু মানৱ সম্পদৰো অথলে যাব। আৰু এইখিনি আমি সকলোৱে বুজোঁ, তথাপি কোনেও গ্ৰহণ কৰিব ইচ্ছুক নহয়, কিয়নো সমাধানৰ কোনো ৰাস্তা নেদেখোঁ। সকলোৰে মন এটা দিশতে অধিকতৰ দৌৰে, কিয়নো আমাৰ মগজুবোৰো সেই একেটা কাৰখানাৰ মাজেৰেই আহিছে। আমাক সমাধানমুখী কৰি গঢ়ি তোলাৰ সলনি এই ব্যৱস্থাটোৱে আমাক সমস্যাৰ মাজতেই এৰি দিয়ে। কোনে কি ডিগ্ৰীলৈ ওলাইছে তাৰ কোনো প্ৰভাৱ নাই। ছাত্ৰ ছাত্ৰীৰ অধিকতৰেৰে মনত মাথো আশংকা, কি চাকৰি পাব, ভৱিষ্যতত কেনেকুৱা হ'ব, সকলোৰে মনত আত্মবিশ্বাসৰ অভাৱ। এই ক্ষেত্ৰত মই বিচাৰোঁ শিক্ষা ব্যৱস্থাৰ পৰা ওলাওঁতে ছাত্ৰ ছাত্ৰীৰ মনত এইখিনি আত্মবিশ্বাস সঞ্চিত হ'ব লাগে যে মই এইখিনি শিক্ষা গ্ৰহণ কৰি নিজকে এইভাৱে গঢ়িছোঁ যে পৃথিৱী ওলোটা হৈ যাওক, এদিন নহয় এদিন মই এই পৃথিৱীৰ কামত আহিমেই। কোনে মোক কাম দিব অথবা কোনে মোক কামৰ পৰা উলিয়াব, তথাপি মই আত্মনিৰ্ভৰশীল হোৱাৰ পৰা কোনেও আঁতৰাই ৰাখিব নোৱাৰিব, সেয়া নিশ্চিত। ভাৰতীয় মহান বিজ্ঞানী APJ আব্দুল কালামে কৈছিল, যেতিয়ালৈকে শিক্ষাৰ বুনিয়াদী লক্ষ্য চাকৰি হ'ব তেতিয়ালৈকে সমাজত চাকৰৰহে জন্ম হ'ব, মালিকৰ নহয়। গতিকে আমাক এইখিনি আত্মবিশ্বাসৰ প্ৰয়োজন যে কোনো দৰকাৰ নাই পৃথিৱীৰ মালিক হোৱাৰ, কিন্তু নিজৰ জীৱনৰ মালিক অৱশ্যেই হ'ম, তাত কোনেও আমাক বাধা দিব নোৱাৰিব। আৰু যেতিয়াই আমি শিক্ষা ব্যৱস্থাৰ মুখলৈ চাব এৰি নিজেই জানিব বিচৰাটো নিজেই শিকি ল'ম, কৰ্মসংস্থাপনৰ বাবে চৰকাৰলৈ ৰৈ থকাৰ সলনি নিজেই আত্মনিৰ্ভৰশীল হৈ আনকো কৰ্মসংস্থাপন দিব পৰা হ'ম, তেতিয়াচোন আধা সমস্যা একো নকৰাকৈয়ে শেষ হৈ যাব। শেষত মোৰ মনে এইটো কয় যে যেনেকৈ আমাৰ দেহত চৰ্বি হ'লে আমি নিজেই দৌৰিব লাগিব, আনি দৌৰিলে নহ'ব, ঠিক তেনেকৈ নিজৰ জীৱনটোৰ দায়িত্বও নিজেই ল'ব লাগিব, আনি সফল কৰি দিব নোৱাৰে। আৰু শিক্ষা ব্যৱস্থাটোৰ দোষ ত্ৰুটিবোৰ আঁতৰাবলৈ অহৰহ চেষ্টা চলিয়েই আছে, কিন্তু ক'ৰবাত নহয় ক'ৰবাত বিচৰা ধৰণৰ পৰিৱৰ্তন অহা নাই। সেই বুলি আমি ৰৈ থাকিলে হ'ব জানো? আমাৰতো জীৱন ছুটি হৈ গৈয়ে আছে। আজিলৈ এয়াই। আগলৈ শিক্ষা ব্যৱস্থাৰ ওপৰত আকৌ দুআষাৰ মান মনৰ কথা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ভিডিঅ'টি চোৱাৰ বাবে অশেষ ধন্যবাদ।